নমস্কাৰ। আচাৰ, এতিয়া আচাৰৰ বতৰ। আমৰ আচাৰ বহুতে বনাইছে, কিন্তু বহুত দিন একেৰাহে বৰষুণ দিয়াৰ ফলত বহুতে হয়তো আচাৰখিনি ভালকৈ ৰ'দ নোপোৱাৰ ফলত মছলা সানাৰ পাছতো কিছুমানৰ মছলা তেল লগোৱাৰ পিছতো হয়তো গোন্ধাব পাৰে অলপ অলপ। আৰু যেনে মোৰো অলপ তেনেকুৱা হৈছে। এইখিনি মই ঢেৰ আচাৰ বনাই পেলালোঁ, আৰু ময়ো মছলা তেল আচাৰ দিছিলোঁ। দিয়াৰ পিছতো মই এনেকৈ আজি ৰ'দ ওলাইছে কাৰণে মই আকৌ এটুকুৰ কৰি উলিয়াই মছলা তেলৰ পৰা ওলাই এক পিচ কৰি এনেকৈ ৰ'দত দিছোঁ। মই যিহেতু ঢেৰ আচাৰ বনাই পেলাইছিলোঁ, গতিকে সেইখিনি নষ্ট কৰিব বেয়া লাগে। গতিকে মই পূৰা এখন টেবুলত এনেকৈ এপিচ কৰি মই আকৌ ৰ'দত উলিয়াই দিছোঁ। আজি ভাগ্যে ৰ'দটো আহিছে কাৰণে মোৰ মনটো ভাল লাগিছে, আচাৰখিনি পেলনি নাযায়। এনেকৈ মই দুটা ৰ'দ যদি পাওঁ, দুটা ৰ'দ শুকাম। আৰু যদি মই আৰু এইখন চাওক, মই ইয়াত দি পেলাই মই এখন কাপোৰেদিও ঢাকি দিছোঁ, কাৰণ মাখি মহ পৰিব পাৰে। আৰু যিহেতু ডাঠ কিবা যদি দিওঁ তেতিয়া ভালকৈ নুশুকাব, ৰ'দ নালাগিব। গতিকে মাখি চাখি পৰিব পাৰে টেঙাত, আৰু বেয়া গেছটো ওলাই যায়। আৰু সেইটো কাৰণে মই আচাৰখিনি ৰ'দত দি কাপোৰ এখন দি ঢাকন দি থৈ দিছোঁ। এনেকৈ আচাৰখিনি যদি কালি যদি ৰ'দ দিয়ে কালিও দিম। যদি এইকেইদিন খুব বৰষুণ দি আছে, কোনো ভৰসা নাই। আৰু যদি মই কালি ৰ'দত দিব পাৰোঁ, আকৌ মই এই তেল মছলাখিনিত আচাৰখিনিত দি দিম আৰু গৰম তেল কৰি মই ঢালি দিম। তেতিয়া মোৰ আচাৰখিনি নুগোন্ধায়। যদি বাইচাঞ্চ কালি মোক আকৌ বৰষুণ দিয়ে, যদি ৰ'দ দিব নাপাওঁ, তেতিয়া মই কি কৰিম, এই মছলাখিনি দিয়াৰ আগতে মই এচিডিক এচিড বুলি লিকুইডটো আনি মই ইয়াত অকণমান সানি দিম। 5 কেজি আচাৰত মই 25 মিলিগ্ৰাম দিম এচিডিক এচিড। আৰু যদি কালিও মই ৰ'দ লগাব পাৰোঁ, তেতিয়াহ'লে মোৰ সেইটো দিয়াৰ দৰকাৰ নহ'ব, আৰু মোৰ আচাৰখিনি ভালেই থাকিব। তাৰপাছত মই এই দুটা ৰ'দ দি আকৌ এনেকুৱা মছলা তেলত সানি তেল গৰম কৰি ঠাণ্ডা কৰি দি পেলাই মই বৈয়ামত ভালকৈ ভৰাই থৈ মাজে মাজে ৰ'দত দিম। আৰু যদি মই কালিও ৰ'দ নাপায়, তেতিয়া মই সেই এচিডিক এচিড বুলি লিকুইডটো আনি পেলাই মই মিহলাই দিলে মোৰ আচাৰখিনি আৰু কেতিয়াও নষ্ট নহয়। আশা কৰোঁ আপোনালোকে এইখিনিৰ পৰা সুফল পাব। বহুতৰে চাগে মোৰ নিচিনা হৈছে, আৰু আপোনালোকেও মোৰ নিচিনাই কৰিবচোন, সুফল পাব। আচাৰখিনি নষ্ট নহয়।